নমস্কাৰ বন্ধু-বান্ধৱীসকল। অসমীয়া সাধাৰণ জ্ঞানৰ প্ৰশ্ন উত্তৰসমূহ এনেদৰে পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থব। লগতে ভিডিঅ'টো ভাল পালে লাইক এটা কৰি দিব। ধন্যবাদ। আজিৰ প্ৰশ্নসমূহ। কুৱেশ্যন নম্বৰ 1। তলৰ কোনটো কেন্দ্ৰৰ পৰা চন্দ্ৰযান ৩ত উৎক্ষেপণ কৰা হৈছে? অপশ্যন এ বিক্ৰম সাৰাভাই মহাকাশ কেন্দ্ৰ, অপশ্যন বি সতীশ ধাৱন মহাকাশ কেন্দ্ৰ, অপশ্যন চি ইছৰো, অপশ্যন ডি ডক্টৰ আব্দুল কালাম দ্বীপ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি সতীশ ধাৱন মহাকাশ কেন্দ্ৰ, যে সতীশ ধাৱন মহাকাশ কেন্দ্ৰৰ পৰা চন্দ্ৰযান ৩ উৎক্ষেপণ কৰা হৈছে। কুৱেশ্যন নম্বৰ 2। চন্দ্ৰযান ৩ত উৎক্ষেপণত কোনখন উৎক্ষেপণ বাহন ব্যৱহাৰ কৰা হয়? অপশ্যন এ GSLV, অপশ্যন বি ASLV, অপশ্যন চি PSLC, অপশ্যন ডি SLV। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ GSLV। চন্দ্ৰযান ৩ উৎক্ষেপণত GSLV উৎক্ষেপণ বাহন ব্যৱহাৰ কৰা হয়। কুৱেশ্যন নম্বৰ 3। চন্দ্ৰযান ৩ত ব্যৱহৃত প্ৰপালচন মডিউলৰ ভৰ কিমান? অপশ্যন এ 2145 কেজি, অপশ্যন বি 2245 কেজি, অপশ্যন চি 2148 কেজি, অপশ্যন ডি 2543 কেজি। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 2148 কেজি। চন্দ্ৰযান ৩ত ব্যৱহৃত প্ৰপালচন মডিউলৰ ভৰ 2148 কেজি। কুৱেশ্যন নম্বৰ 4। চন্দ্ৰযান ৩ৰ লেণ্ডাৰ আৰু ৰভাৰৰ মিছন জীৱন সমান। অপশ্যন এ 24 পৃথিৱী দিন, অপশ্যন বি 16 পৃথিৱী দিন, অপশ্যন চি 14 পৃথিৱী দিন, অপশ্যন ডি 20 পৃথিৱী দিন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 14 পৃথিৱী দিন। চন্দ্ৰযান ৩ৰ লেণ্ডাৰ আৰু ৰভাৰৰ মিছন জীৱন সমান 14 পৃথিৱী দিন। কুৱেশ্যন নম্বৰ 5। চন্দ্ৰযান ৩ মিছনৰ লেণ্ডাৰ কি নামেৰে জনাজাত? অপশ্যন এ বিক্ৰম, অপশ্যন বি ভীম, অপশ্যন চি প্ৰজ্ঞান, অপশ্যন ডি ধ্ৰুৱ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ বিক্ৰম। চন্দ্ৰযান ৩ত মিছনৰ লেণ্ডাৰ বিক্ৰম নামেৰে জনাজাত। কুৱেশ্যন নম্বৰ 6। চন্দ্ৰৰ কোনটো অংশৰ ওপৰত অৱতৰণ কৰাৰ লক্ষ্য হৈছে চন্দ্ৰযান ৩? অপশ্যন এ উত্তৰ মেৰু, অপশ্যন বি বিষুৱ ৰেখা, অপশ্যন চি দক্ষিণ মেৰু, অপশ্যন ডি ফাৰ ছাইড। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি দক্ষিণ মেৰু। চন্দ্ৰৰ দক্ষিণ মেৰু অংশৰ ওচৰত অৱতৰণ কৰাৰ লক্ষ্য হৈছে চন্দ্ৰযান ৩। কুৱেশ্যন নম্বৰ 7। চন্দ্ৰযান ৩ কেতিয়া উৎক্ষেপণ কৰা হৈছে? অপশ্যন এ 14 আগষ্ট, অপশ্যন বি 14 জুলাই, অপশ্যন চি 30 জুন, অপশ্যন ডি 10 ছেপ্টেম্বৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 14 জুলাই। চন্দ্ৰযান ৩ 14 জুলাই তাৰিখে উৎক্ষেপণ কৰা হৈছিল। কুৱেশ্যন নম্বৰ 8। আন দেশৰ চন্দ্ৰ অভিযানৰ তুলনাত চন্দ্ৰযান ৩ অৱতৰণৰ অন্যান্য বৈশিষ্ট্য কি? অপশ্যন এ চন্দ্ৰৰ আন্ধাৰ ফালে অৱতৰণ, অপশ্যন বি চন্দ্ৰৰ দূৰৈৰ ফালে অৱতৰণ, অপশ্যন চি চন্দ্ৰৰ উত্তৰ মেৰুত অৱতৰণ, অপশ্যন ডি চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ। আন দেশৰ চন্দ্ৰৰ অভিযানৰ তুলনাত চন্দ্ৰযান ৩ অৱতৰণৰ অন্যান্য বৈশিষ্ট্যটো হৈছে চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ। কুৱেশ্যন নম্বৰ 9। কোন তাৰিখে লেণ্ডাৰখনক প্ৰপালচন মডিউলৰ পৰা সফলতাৰে পৃথক কৰা হৈছিল? অপশ্যন এ 20 আগষ্ট, অপশ্যন বি 19 আগষ্ট, অপশ্যন চি 16 আগষ্ট, অপশ্যন ডি 17 আগষ্ট। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 17 আগষ্ট। 17 আগষ্ট তাৰিখে লেণ্ডাৰখনক প্ৰপালচন মডিউলৰ পৰা সফলতাৰে পৃথক কৰা হৈছিল। কুৱেশ্যন নম্বৰ 10। চন্দ্ৰযান ৩ মহাকাশযানখনে কেতিয়া দ্বিতীয়টো ডি-বুষ্টিং মেনুৱেৰ কৰিছিল? অপশ্যন এ 20 আগষ্ট, অপশ্যন বি 19 আগষ্ট, অপশ্যন চি 17 আগষ্ট, অপশ্যন ডি 16 আগষ্ট। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 19 আগষ্ট। চন্দ্ৰযান ৩ মহাকাশযানখনে 19 আগষ্ট তাৰিখে দ্বিতীয়টো ডি-বুষ্টিং মেনুৱেৰ কৰিছিল।